Hi guys, welcome to my YouTube channel. ভালনে আপোনালোকৰ? মোৰ কিন্তু খুবেই ভাল। এয়া আজি মই আপোনালোকক মোৰ এই পাচলি খেতি কেনেকৈ কৰিছোঁ তাকে দেখাবলৈ লৈছোঁ। এয়া ওলকবিৰ পুলি ৰুই থৈছোঁ। পুলি ৰোৱা হ'ল আৰু এসপ্তাহমান। যেতিয়া ধুনীয়াকৈ হ'ব তেতিয়া আকৌ এবাৰ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বাৰু। এতিয়া বৰ্তমান এয়া পুলি ৰোৱা হৈছে। ইফালে কিছুপা আদা গছ ৰুই থোৱা আছে বাৰু। আদা আগেয়ে ৰুলোঁ, এতিয়া ফাগুনত খান্দিব লাগিব। লগতে এয়া লাই পুলি ৰোৱা হৈছে। লাই পুলি, এয়া ওলকবি পুলি। এফালে ধুনীয়াকৈ নেমু টেঙা বজাৰৰ পৰা আনি থোৱা নেমু টেঙাৰ এয়া পুলিও ৰুই থৈছোঁ ধুনীয়াকৈ। এইফালে এজোপা আছে, এইজোপা। আৰু এইয়া আমাৰ ধনিয়া শাক। ধনিয়া শাক এয়া খাব পৰা হৈছেগৈ আৰু অলপ অলপকৈ। এয়া সিঁচা সময় হ'ল বাৰু দিন, গতিকে আৰু আছে শাকৰ খেতি। বলকচোন চাওঁগৈ। এয়া মূলা শাকৰ গুটি ছটিয়াই থৈছোঁ, ধুনীয়াকৈ হৈছে আৰু দিন লাগিব বাৰু, খাব পৰা হোৱা নাই, এতিয়া আৰম্ভণি কৰিছোঁহে। এইফালে আছে এয়া এডোখৰতো লাই ছটিয়াই থৈছোঁ। লাই পুলিবোৰ এয়া অলপ অলপ ডাঙৰ হৈছে আৰু। তাৰপিছত এইফালে আছে আপোনাৰ পালেং শাকৰ খেতি। এয়া পালেং শাক এয়া ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। পালেং শাকো এয়া খাব পৰা হ'ব আৰু কেইদিনমানৰ পাছত। এয়াই আমাৰ শাকৰ খেতি। আৰু বৰ্তমান আৰু কবি পুলি আনি ৰুবহি লাগিব, বন্ধাকবি আৰু ফুলকবি পুলি। আজি ভিডিঅ'টি ইমানতে শেষ কৰোঁ। ইমানেই আছিলে আজি ভিডিঅ'টি নিশ্চয় ভাল পালে আপোনালোকে চাই। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।